সকলো বন্ধু বান্ধৱীকে অসমীয়া পাকঘৰৰ আন এটি নতুন ৰেচিপি ভিডিঅ'লৈকে আদৰণি জনাইছোঁ। আজি আপোনালোকৰ বাবে চোকা বিলাহীৰে ৰন্ধা আৰি মাছৰ এটি সোৱাদ লগা ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ ৰেচিপিটো আপোনালোকে চাই ভাল পাব আৰু ভাল পালে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে আহকচোন ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো। কেৰাহী এটা গৰম কৰি ল'ব আৰু গৰম হ'লে সৰিয়হৰ তেল দি সোৱাদমতে নিমখ হালধি দি মাছ কেইপিচ প্ৰথমতে ভাজি উঠাই ৰাখিব। মাছ কেইপিচ দুইটা পিঠি ৰঙচুৱা কৰি ভাজি উঠাই ৰাখিব লাগিব। যদি আপোনালোকে এতিয়ালৈকে অসমীয়া পাকঘৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। সেই মাছ ভজা তেলতে শুকান জলকীয়া আৰু পাঁচফোৰণ দি দিব আৰু 1 মিনিট সময় ভজাৰ পিছত কাটি লোৱা চোকা আৰু বিলাহীখিনি দি দিব লাগিব। সোৱাদমতে নিমখ আৰু হালধি দি দিব আৰু ভালকৈ মিহলাই 5 মিনিটমান সময় ভাজিব লাগিব। ভাজি যেতিয়া শাক আৰু বিলাহীখিনি কোমল হৈ পৰিব তেতিয়া ভাজি ৰখা মাছ কেইপিচ দি দিব লাগিব আৰু ভালকৈ মিহলাই ল'ব। এতিয়া জোখমতে পানী দি দিব আৰু পানীখিনি দি ভালকৈ মিহলাই জলখন উতলিবলৈ দিব লাগিব। আশা কৰিছোঁ আপোনালোকে এই ৰেচিপিটো চাই ভাল পাব। ভালকৈ উতলি জলখন যেতিয়া ঘন হৈ আহিব তেতিয়া গেছৰ জুই নুমুৱাই ৰাখিব আৰু নমাই গৰমে আপোনালোকে ভাতৰ লগত পৰিৱেশন কৰিব। যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ৰেচিপিটো শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'লৈ। আজিলৈ আহিলোঁ। ধন্যবাদ।